তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰংগীয়া ইউটিউবাৰ্ছ আৰু এতিয়া বাজিছে 9:30 আৰু আজি এটা আমি ফুৰিবলৈ আহিছোঁ আহক ব্লগটো আৰম্ভ কৰোঁ ধন্যবাদ জয় অসম এতিয়া আমি গাড়ীখনত অলপমান তেল ভৰাই লওঁ নহ'লে নাদুৰিব নহয় ভোক লাগে তো বাই বাই এবাৰ ৰখ শিখৰক পেট লৈ লওঁ দে তো বেচাৰা ৰখি আছে শিখৰ ৱেইটিং আমি এটা লৈ আছে শিখৰ শিখৰৰ বিষয়ে কিবা কবি নেকি শিখৰ নহ'লে চলিব নোৱাৰো কিন্তু বৰ্তমান মোকে ছাৰপ্ৰাইজ দিছে তো তাৰমানে টুবুলাৰ মই ছাৰপ্ৰাইজ দিবৰ কাৰণে যাই আছিলো অলপ আগত মই তাক কল কৰিছিলো হা কিন্তু ছাৰপ্ৰাইজটো তেওঁ নিজে দি দিলে কি কৰো এতিয়া তাৰমানে মই তোৰ ঘৰত আমি তাৰমানে ছাৰপ্ৰাইজ দিম বুলি যাব খুজিছিলো যে ছাৰপ্ৰাইজ দিম তো তই ছাৰপ্ৰাইজ দি দিলি এতিয়া নাজানো কি পকত ব্লগটো কেনচেল কৰি দিওঁ নেকি ভাইটা কি কৰো যিহেতু আহিছো নতুনকে ব্লগ এটা হ'ব লাগে সেইটো আৰু আশাবাদী যাতে আমাৰ অসমৰ ৰাইজসকলে যাতে যিহেতু কৰোণা ভালকে আমি এতিয়া হেৰি কৰিব পৰা নাই তথাপিও আৰু এইখন হৈছে মোৰ সপোন হা এইখন মোৰ সপোন তো এতিয়া কি কৰা যায় কি কৰো তাৰমানে বুজি নাপালো তাৰমানে ছাৰপ্ৰাইজ মানে অলপ বেলেগ টাইপৰ হৈ যাব এইবাৰ মানে আপোনালোকক দেখাব খুজিছিলো বেলেগ কিন্তু নতুন আমি এটা পাব এইবাৰ বেলেগ মানে ব্লগটো বদলি গ'ল না আমাৰ হেৰিটো লাইনটো বদলি গ'ল আপোনালোকে চাই ভাল পাব অলপ বেলেগ হ'লো আপোনালোকক ব্লগ দেখাম নেদেখাকে নাথাকো যিহেতু ইণ্ডিয়ান আছে ভিলেজ এৰিয়া মানুহ চানুহ বেছি নাই মানুহ নাই দে ধুনীয়া একদম তো শান্তিৰ জেগা একদম মানে শান্তি আৰু ক'তো অশান্তি নাই কোনো মানে হাল্লা হুল্লা নাই আৰু এখন হৈছে ফাৰুকুৰ গাঁও ফাৰুকে অশান্তি কিন্তু বাকী চব শান্তিৰ হয় শান্তিৰ মাজত এইজনে অশান্তি ব্যক্তি মুখখন দেখুৱাই দি আমাৰ ছাবস্ক্ৰাইবাৰে মুখখিনি চাব তো মই এতিয়া ওলাই দিম কেমেৰাত তো গাইজ মেইনলি আমাক এতিয়া বৰ্তমান চিটুৱেশ্যনটো কমাবৰ কাৰণে আমাৰ খুবেই প্ৰয়োজন মাস্কখন লগতে সৰু চেনিটাইজাৰৰ বটল 20 টকাত পাই যায় চেনিটাইজাৰটো আৰু মাস্কখন লগত ৰাখিব আৰু এনেকুৱা বটল পায় 20 টকাত পায় 25 টকা পায় তো এইটো বটল পকেটত লগাব পাৰি তো মাস্কখন এইটোতো বেছি ডাঙৰ বস্তু নহয় আমি যাতে মোবাইলটো আমি মানি বেগটো আমি ব্লুটুথ এনেকৈ আমি ছানগ্লাছ গোটেইখিনি আমি ইম্পৰ্টেঞ্চ বুলি ভাবোঁ তাতকৈ বেছি মাছ ইম্পৰ্টেঞ্চ বস্তু হ'লে এইটো তো সকলোৱে মাস্কটো আৰু চেনিটাইজাৰ বটলটো লগত ৰাখিব আৰু সকলোৱে যিমান পাৰে সামাজিক দূৰত্ব বস্তু চলিব তেতিয়াহে তো গাইজ এটা মুৰ্গ বনালো তাক এতিয়া মাছটো সি আহি আছে তো চাওঁ কিমানখিনি কমেডি কৰিব পাৰোঁ কিমানখিনি কি কৰিব পাৰোঁ তো এইটোত অলপমান প্লেন শ্বুট হ'ব তো প্লেন শ্বুটটো কৰিবৰ কাৰণে আমাৰ ফুল হৈ যাব ফাৰুক আৰু মই লুকাই থাকিম তো প্লেন শ্বুটটো চাওঁ কিমান কি হয় তো আমি তাক মাতিম ফাৰুকহঁতৰ বাটত কাৰণ এইখিনি এৰিয়াটো বহুত হেৰি এৰিয়া তো এতিয়া নাপাওঁ ফাৰুকহঁতৰ বাটত প্লেন শ্বুটটো কৰিম ৰ'ব নতুন চলি এটা আহিছে তো সৰু চেনিটাইজাৰৰ বটল এটা লৈ লওঁ মোৰ তাত অলপমান আছিলে শেষ হ'ব আৰু গাইজ চলি এটা আহি আছে তাক ফোন কৰি মাতিছোঁ এতিয়া সেই চলিটো এক চিন পায় মোক চিন পায় কিন্তু এক চিন নাপায় তো সেই চলিটো এতিয়া ই প্ৰেংক কৰিব তো সি আহি আছে এই সেইটো ল'ৰা তো চাই থাকক ভিডিঅ'টো এনজয় কৰক বিশ্বৰ যি মহামাৰী কৰোণা হৈছে তোৰ খবৰ নাই গম পাবি লাহে লাহে কোন ভাই কেমেৰা আপলে চলি আছে প্ৰেংক কৰিলো তোৰ লগত Too many thoughts on my mind, I can't sleep at night, so I just keep writing.
I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no loving, that's fine. Fuck local radio stations, I got more plays than all of these rappers combined. I'm going again, I've been going in, I'm fed up with so many things, I gotta just let it all out. I'm talking about the shit they've